বৈলকচোন চাওঁ দেশী ৰান্ধনীৰ হাতত বিদেশী মাছ পৰিলে কি অৱস্থা হয়। আজি বজাৰলৈ মাছ কিনিবলৈ বুলি গৈছিলোঁ। তাতে অসমীয়া মাছ নাপায়, ধুনীয়া ধুনীয়া মেকেৰেল মাছ দুটা পায়, তাকেই লৈ আহিলোঁ। ওলাই আহোঁতে খুতুৰা শাক এমুঠি লৈ আহিলোঁ। বজাৰত অসমীয়া শাক দেখি লোভতে ৰ'বই নোৱাৰিলোঁ। তাৰো একমুঠি আনি ভালকৈ ধুই কুটি বাছি ল'লোঁ। তাৰ পাছত মাছৰ পিচকেইটাত নিমখ হালধি সানি ভালদৰে সানি ল'লোঁ। সৰুতে মায়ে যেনেদৰে শাকৰ লগত মাছৰ জোল বনাইছিলে তেনেকেই বনাবলৈ চেষ্টা কৰিম বুলি আজি ভাবিলোঁ। তাৰ বাবে প্ৰথমতে অলপ নহৰু, কেইটামান কেঁচা জলকীয়া আৰু দুটামান বিলাহী ভালদৰে ধুই কুটি বাছি ওচৰতে যোগাৰ কৰি ল'লোঁ। এয়া দেখিছেনে, বিলাহীখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। তাৰ পাছত এখন কেৰাহীত অকণমান সৰিয়হ তেল গৰম কৰি তাতে প্ৰথমতে দুটা শুকান জলকীয়া দিলোঁ। তাৰ পাছত নহৰু, কেঁচা জলকীয়া এই সকলোখিনি দি ভালদৰে সিজাই ল'লোঁ। মাছৰ আঞ্জাত দুটামান কেঁচা জলকীয়া দিলে বৰ ধুনীয়া সুগন্ধি ওলায়। মায়ে প্ৰায় সৰুতে এনেকৈ বনাই আমাক খুৱাইছিলে। তাৰ পাছত বিলাহীখিনি দিলোঁ। বিলাহীখিনিও কোমল হৈ যোৱালৈকে ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে কি সুন্দৰ ৰং ওলাইছে। তাৰ পাছত নিমখ, হালধি আৰু অকণমান কাশ্মীৰী চিলি পাউডাৰ মিলাই ল'লোঁ। কাশ্মীৰী চিলি পাউডাৰ দিলে মানে জ্বলা নহয় তৰকাৰীখন, কিন্তু সুন্দৰ ৰং এটা আহে আৰু এটা সুন্দৰ সুগন্ধিও ওলায় তাৰ পৰা। তাৰ পাছত লাহেকৈ কাটি বাছি ধুই লোৱা শাকখিনিও দি দিলোঁ। শাকখিনি ভালকৈ লৰাই জামৰি যোৱালৈকে অকণমান ভাজি ল'লোঁ। আজি বিদেশী মাছৰ অসমীয়া ৰান্ধনীৰ হাতত পৰি ভালদৰে নাগুৰ নাকুটি হৈছে। তাৰ পাছত ভাজি লোৱা মাছখিনি এপিচ এপিচকৈ তৰকাৰীত দি দিলোঁ। তাৰ পাছত ভালদৰে লৰাই ঢাক মাৰি অলপ দেৰি সিজিব দিলোঁ। মাজে মাজে এনেদৰে ঢাকনিখন উঠাই মাছকেইপিচ ইপিঠি সিপিঠিও কৰি দিলোঁ যাতে ভালদৰে সিজি লয়। কি হ'ব আজি ভগৱানেহে জানে, বিদেশী মাছে অসমীয়া সোৱাদ বঢ়াব পাৰে নে নোৱাৰে। তাৰ পাছত লাহে লাহে এইদৰে 10-15 মিনিটমান সিজাই ঢাক মাৰি মাৰি সিজাই ল'লোঁ। আৰু এয়া চাওক কি সুন্দৰ এখন অসমীয়া তৰকাৰী, অসমীয়া খুতৰা শাকৰ সৈতে বিদেশী মেকেৰেল ফিছৰ এখন ধুনীয়া তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া ভাত বনোৱাহে কথা। গৰম গৰম ষ্টিম ৰাইচৰ লগত কি যে ভাল লাগিব নহয়নে বন্ধুসকল। খাই লোৱাৰ পাছত মই আপোনালোকক জনাম বাৰু।